বিশ্বনাথ চাৰিআলিত নাই এতিয়া নাই এইটো গ্লাছ। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'টো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ঘৰৰ পৰা ষ্টাৰ্ট কৰাটো কাৰণটো হ'ল যে কেইদিনমান আগতে আমাৰ ঘৰৰ মোৰ ৰুমৰ এই গ্লাছ দুখন ভাঙি দিছে কোনোবাই শিলগুটি মাৰি। তো দুখন গ্লাছ মই চেঞ্জ কৰি দিবলৈ আজি চেঞ্জ কৰি দিম বুলি ভাবিছোঁ। মিস্ত্ৰী আনি মই জোখমাখ কৰিলোঁ। তাৰ আগতে গ্লাছ অনাৰ আগতে মই ভাবিছোঁ মোৰ বাইকখন বহুত লেতেৰা হৈ গৈছে কেইদিনমান আগতে বৰষুণ পৰাৰ কাৰণে। তো মই ভাবিছোঁ গ্লাছ অনাৰ আগতে বাইকটো অলপ মই নিজে ধুই লওঁ। তো চাই থাকক, এইখনৰ কিছুমান প্ৰব্লেম হৈ গৈছে। সৰু ভাইটিয়ে লৈ গৈছিলে নোকোৱাকৈ, তো ৰাস্তাত পৰিছে। তাৰ কাৰণে আগফালৰ ভাইজাটো বেয়া হৈ গৈছে মোৰ। এইটো চাব পাৰিব যে মই ৰছী দি বান্ধি চলাই আছোঁ, কাৰণ মোৰ হাতত এতিয়া টকা নাই। আৰু বহুত লেতেৰা হৈ গৈছে। বহুত মৰমৰ মোৰ সেইখন বাইক, য'ত মই সেইখন লৈ ক'ৰবাত গ'লে ফুৰিবলৈ যাওঁ। তো প্ৰথমতে ইয়াক ৱাছ কৰাই লওঁ অলপ। চ' গাইজ, বাইক ধোৱা সম্পূৰ্ণ হৈ গৈছে। এতিয়া ওলাই যাওঁ টাউনলৈ। গ্লাছ দুখন কিনি আনিব লাগিব। তো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। ক'ৰ পৰা গ্লাছ লৈছোঁ, কেনেকুৱা লৈছোঁ। বাইকটো বহুত মৰম লাগে এইবোৰ ভাঙি। কি কৰিবি, টকা নাই। আপোনালোকে অলপ হেল্প কৰি দিব। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। লগ পাই আছোঁ গ্লাছ দোকানত। তো গাইজ, মই গ্লাছৰ দোকান পালোঁ। এতিয়া ভিতৰলৈ সোমাই যাওঁ গ্লাছৰ চিম্পলটো লৈ। পুৰা সেইখন চিম্পল হ'বনে গ্লাছ আপোনাৰ তাত? হা, এইটো ক'ত পাম? আপোনাৰ তাত নাই? মিস্ত্ৰীজনে ক'লে মানে আপোনাৰ তাৰ কথা। হ'ব, ঠিক আছে। যোনখন গ্লাছ দোকানত সোমাইছিলোঁ সেইখন গ্লাছ দোকানত মোৰ এই গ্লাছটো নাই। তো মই বেলেগ এটা দোকানলৈ যাওঁ। বেলেগ এটা দোকানলৈ আহিলোঁ। মই তাতো চেক কৰোঁ মোৰ এই চিম্পলটো আছে নাই, মানে মই লোৱা গ্লাছখন আছে নে নাই। ভিতৰত গৈ মই চেক কৰোঁ। প্ৰায় এইখন গ্লাছ পামনে? নাই। এইখন গ্লাছ নাইকিয়া হৈ গ'ল নেকি? হা, নাই ন? এইটো পাম নে নাই বাৰু? বিশ্বনাথ চাৰিআলিত নাই মানে? এতিয়া নাই এইটো গ্লাছ। তাৰমানে মই গোটেই খোপা চেঞ্জ কৰিব লগা। অঁ, বহুত আগতে হৈছে। এতিয়া তো এইখন গ্লাছ নাই, তাৰ কাৰণে মই বেলেগ গ্লাছ ল'বলগীয়া হ'ল। মানে ল'বলগীয়া হোৱা নাই এতিয়া বৰ্তমান। মই চেক কৰোঁ। দাদা, আপুনি দেখাবনে? আপুনি কাষ্টমাৰ নে কি? আপুনি কাষ্টমাৰ? হা, অ' চৰি। মোৰ গ্লাছ লোৱা হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ আৰু মিস্ত্ৰী পাতি এতিয়া ফিটিঙো কৰাব লাগিব। তো বলক, ঘৰত লগ পাই আছোঁ। তো ঘৰত আহিলোঁ, গ্লাছো লৈ আহিলোঁ। এতিয়া মিস্ত্ৰী আহিলে লগাব লাগিব। তো মিস্ত্ৰী অহাৰ আগতে মই এই পুৰণা যি গ্লাছ আছে এইবোৰ মই নিজে খুলি থ'ম। তো কামটো জলদি ওলাই যাব। তো এইবিলাক মই খুলি লওঁ, তাৰপিছত মিস্ত্ৰী আহিলে আপোনালোকক দেখাই আছোঁ বাৰু। চ' গাইজ, সম্পূৰ্ণ হৈছে, চাবলৈ পাইছে আপোনালোকে। মোক কিনিব লাগিছিলে 2টা গ্লাছ, কিন্তু যোনটো গ্লাছ লগা আছিলে সেইটো গ্লাছ নোপোৱাৰ কাৰণে মোক 3 পিচ কিনিবলগীয়া হ'ল। তো তথাপিও কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত, আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিছে। বাছ, আজিৰ ভিডিঅ'টো ইমানতে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব জানোঁ। তো বাই বাই।